কবিতাৰ শিৰোনাম ভগ্ন হৃদয়ৰ বিননি, কবি শফিকুল ইছলাম। হেল্ল', শুনিছানে তুমি মোৰ মাত? তোমাৰ দেখোন কোনো খবৰেই নাই। অহ, পাহৰিছিলোঁৱেই। তোমাৰ খবৰটো ভালেই, মাথো আজিকালি তোমাৰ সময় নাই মোৰ খবৰ ল'বলৈ। তুমি বাৰু মোক পাহৰি গ'লা নেকি? তুমিতো কৈছিলা তুমি মোক কেতিয়াও পাহৰিব নোৱাৰা, কিন্তু আজি দেখোন সকলোবোৰ সলনি হৈ গ'ল। তোমাৰ কোৱা আৰু কৰাৰ মাজত যে ইমান পাৰ্থক্য আহি যাব সেয়া মই সপোনতো ভবা নাছিলোঁ। আচলতে সঁচা কথাটো কি জানা, তুমি মোক কেতিয়াও ভালেই পোৱা নাছিলা। তুমি জানানে, কেতিয়াবা মোৰ বহুত জানিব মন যায় কি ভুল আছিল মোৰ, যাৰ বাবে তুমি মোক ইমান ডাঙৰ শাস্তি দিলা। সপোনবোৰ পৃথক কৰাৰ যদি ইচ্ছাই নাছিল, তেনেহ'লে মিছা ভাল পোৱাৰ অভিনয় কৰি মোক মিছামিছি সপোন দেখুওৱাৰ কি দৰকাৰ আছিল? মইতো কোৱা নাছিলোঁ মোক সপোন দেখুৱাবলৈ। তুমিতো মোৰ মনৰ বাকৰিত ফুলাই তুলিছিলা এই সপোনবোৰ। তুমি জানানে, তোমাৰ এই মিছা ভাল পোৱাৰ স্মৃতিবোৰে মোৰ কলিজাখন খাই পেলালে, যাৰ ঘাঁ আজিও কেতিয়াবা জুই জ্বলাৰ দৰে জ্বলি উঠে মোৰ এই ভগ্ন হৃদয়ত। অ' হেল্ল', এবাৰ ক'বানে মোৰ কি দুখ আছিল, যাৰ বাবে তুমি মোৰ হৃদয়খন ভাঙি চুৰমাৰ কৰিলা? কোৱা না, কিয় কৰিলা এনেকুৱা? প্ৰতাৰণা মোৰ লগত বৰ জানিব মন যায়ো তোমাৰ প্ৰতাৰণাৰ কাৰণবোৰ শুনিবলৈ। প্লিজ কোৱা না এবাৰ।